নমস্কাৰ মোৰ চেনেল সুমন মেকঅভাৰ এণ্ড লাইফষ্টাইল আন এটা ভিডিঅ' আপোনাক পুনৰবাৰ জনাইছোঁ স্বাগতম। আৰু আজি হৈছে ভোগালী বিহুৰ উৰুকা আৰু উৰুকাৰ দিনা এই জাষ্ট মই উঠিছোঁ। এতিয়া হৈছে 8টা, বহুত বেছি দেৰি হৈ গ'ল আৰু ভাবিছোঁ দুটামান পিঠা বনাবলৈ বাকী আছে। ইয়াৰ আগৰ পিঠাখিনি মই আপোনালোকক এতিয়াই দেখাই আছোঁ কেনেকৈ বনালোঁ। আমি সান্দহ খুন্দাৰ পৰা আদি কৰি পিঠাগুড়ি খুন্দাৰ পৰা আদি কৰি কেনেকৈ কি কৰিলোঁ। আৰু এতিয়া দুটা পিঠা বনাবলৈ বাকী আছে, ধুমা ধুম বনাই লওঁগৈ আৰু এফালে যাবলগীয়া আছে। ভিডিঅ'টো চাই থাকক। ভিডিঅ'টো বাৰু চাই থাকিব। মই যেতিয়ালৈকে পিঠাখিনি ৰেডি কৰোঁ তেতিয়ালৈকে আপোনালোকে এইখিনিকে চাওক যে আমি উৰুকাৰ আগৰলৈকে কি কৰিলোঁ। বিহু মেইন বনাই আছোঁ। এইফালে বনাই আছোঁ নিমকি ফ্ৰাই কৰি আছোঁ আৰু এইফালে বহাই দিছোঁ। এইফালে বনাম এতিয়া এইটো কি কয় তেল পিঠা। পিঠাগুড়ি দি বনাই বহুতে পিঠাগুড়ি মালপোৱা বুলি কয় আৰু কিছুমানে তেল পিঠা বুলি কয়। কিবা হয় আৰু চব হয় আৰু খোৱা মতে বনাই আছে। মোৰ গৰম গৰম ফুলা ফুলা তেল পিঠা। ইয়াৰ ৰেচিপিটো কেতিয়াবা দিম দেই। আৰু আমাৰ এয়া উৰুকাৰ মাছ আনি গ'ল। এয়া এইটো হৈছে আমাৰ আজি উৰুকাৰ মাছ। আমি এতিয়া ফুফু গৈ আছো ন। আৰু এতিয়া আমি আহিছোঁ অলপমান বজাৰ কৰিবলৈ, অলপমান ঘৰৰ বস্তু কিনিবলগীয়া আছিলে। সেইবাবে আমি আহিছোঁ নগাঁৱৰ কঠাৰী ব্ৰাদাৰ্ছত আৰু এয়া আমি অলপমান কিছুমান বস্তু চাই আছোঁ। মই এই জাষ্ট আহি ঘৰ পালোহি। দিনটো বহুত কাম আছিলে, কামৰ কাৰণে অলপমান ওলাই গ'লোঁ। তো কৰি মেলি এতিয়া ঘৰ পালোহি আৰু এতিয়া আমাৰ খানা ষ্টাৰ্ট হৈ গ'ল। সেয়া বিহু শুনিছে চাগে। বাৰু চাওঁচোন কি বনাওঁ কি নবনাওঁ আপোনালোকে শ্বেয়াৰ কৰিম। ভিডিঅ'টো চাই থাকক। এতিয়া আমি কি কৰিছোঁ, গাহৰি খৰিকাত দিয়া। আমাৰ বিহুত মানে নিদিলে বহুত বেয়া লাগিব ন, দিব লাগিব। কিন্তু তেনেকে দে নেকি गाय बोल रहे
এইখনে হৈছে আজি আমাৰ উৰুকাৰ থালি। ইয়াৰ পৰা আৰম্ভ কৰিছোঁ। এয়া হৈছে খাচী মাংস, এয়া হৈছে ব্ৰইলাৰ চিকেন, এইটো হৈছে প্লেইন দালি, এইটো হৈছে মাছ আৰু ফুলকবিৰ তৰকাৰী, এইটো হৈছে মাটি দাইল, আৰু এইটো হৈছে গাহৰি আৰু হেৰিয়াৰ কি কয় গাজ টেঙাৰ বইল নাগা ষ্টাইল, আৰু এইটো হৈছে গাহৰি এটা গ্ৰেভি, আৰু এয়া ভাত, নেমু আৰু এয়া ধনিয়া। এইখনে আজি আমাৰ থালি। হে গাইজ, গুড ইভিনিং। আজি হৈছে বিহু, আৰু এতিয়া মানে ৰাতিপুৱাৰ পৰা খুবেই ব্যস্ত হৈ আছিলোঁ। অলপমান কাম আছিল, বজাৰ কৰিবলৈ আছিল, সেইবোৰ কৰি ফুৰোঁতে ভ্লগটো টাইমেই দিবলৈ পৰা নাই। আৰু আহি পিনে অলপমান পিঠা বনালোঁ, আৰু পিঠাটো বাৰু কি বনাইছোঁ মই দেখাই আছোঁ। তাৰ আগতে মোৰ ফালৰ পৰা আপোনাক সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভকামনা আৰু শুভেচ্ছা যাচিলোঁ। আমাৰ অসমীয়া বিহুটি যাতে সকলোৰে ভালে যাওক আৰু সকলোৱে যাতে এনজয় কৰক। আৰু এতিয়া মই ভাবিছোঁ, মই ইমান যে পিঠা বনাই আছোঁ, আচলতে বহুত বেছি নহয়, মানে দিনৰ ভাগতো সময় নহয়গৈ, ৰাতিৰ ভাগত মায়ে আৰু মই মিলি অলপমান বনাওঁ, তো সেইখিনিকে অলপমান দেখাওঁ বুলি ভাবিছোঁ। কেনেকুৱা লাগিছে এবাৰ কমেণ্টত জনাব, আৰু সকলোৱে কেনেকৈ এনজয় কৰিছে সেইবোৰ জনাবলৈ নাপাহৰিব। বলক এতিয়া মই যে কৈছিলোঁ অলপ আগতেই পিঠা এটা বনাই আছিলোঁ বুলি, এইটো পিঠা কয় বোলে জেং পিঠা বুলি। এইটো পিঠাগুড়ি দি বনোৱা হয়। মই অলপমান ফুড কালাৰ মিক্স কৰিছোঁ, সেইকাৰণে কালাৰফুল হৈছে। এনেও বগা কৰি বনাব পাৰি। এয়া দেখিছেনে মই বগা বনাইছোঁ। আৰু এইটো হৈছে নাৰিকলৰ পিঠা আৰু তিল পিঠা মিক্স হৈ আছে। আৰু এয়া হৈছে তেল পিঠা, সকলোৰে চিনাকি। আৰু এয়া হৈছে মই বনোৱা মোৰ চবতকৈ ভাল লগা বস্তুটো, নিমকি। আৰু এইটো হৈছে চুজি আৰু নাৰিকল দি বনোৱা এটা বিস্কুট টাইপৰ পিঠাটো। খুব টান হয়, খাবলৈ কিন্তু খুব সোৱাদ হয়। এতিয়া মই দেখাইছোঁ মই বিহুৰ বাবে কি বনালোঁ, আৰু মোৰ থালিখন আজি দেখাই আছোঁ। বিহুৰ বাবে মই যিখন থালি ৰেডি কৰিলোঁ। আমি গৈ আছোঁ অকণ ফুৰিবলৈ। আজি বিহু যেতিয়া অকণমান ঘৰত থকাতকৈ অকণ ওলাই যাওঁ বুলি ভাবিছোঁ গধূলি। আৰু আমাৰ ওচৰতে আছে আমনিখালীত এটা বহুত ধুনীয়া ভেলাঘৰ বনাইছে, ব'লক আপোনালোকো দেখাম মই। এয়া আমি আহি পাই গ'লোহি আমনিখালী যিটো ভেলাঘৰ বনাইছে, তালৈ বুলি অলপমান ফুৰিবলৈ আহিছোঁ। আৰু আমিও চাওঁ, আপোনালোকো দেখুৱাওঁ বুলি আহিলোঁ। এয়া আহি পালোহি। আৰু এইটো দেখিছেনে, এইটো বনাইছে বহুত ধুনীয়া এটা থিমত বনাইছে। আৰু আপোনালোকে দেখি বুজি পাইছে চাগে বস্তুটো কি বনাইছে। বৰ্তমান যি চলি আছে সেই ওপৰতে আজি এইটো আমনিখালী যিটো ভেলাঘৰ সেইটো বনাইছে। খুব ভাল লাগিছে দেখিবলৈ। এতিয়া আমাৰ আকৌ প্লেনিং বনিলে যে আমি আহাতগুৰিত যাম। আহাতগুৰিত আগতে ম'হৰ যুঁজ হয়, কিন্তু এইবাৰ ম'হৰ যুঁজ হোৱা নাই বুলি গম পাইছোঁ। আৰু তাত কিনো হৈ আছে এবাৰ চাই আহোঁ ব'লক। এয়া আমি আহি পাই গ'লোহি। আগতে যোনখন ফিল্ডত ম'হৰ যুঁজ হয় সেইখনতে ইমান ডাঙৰকৈ আমি ভাবাই নাছিলোঁ যে এনেকৈ কিবা হ'ব বুলি পিনে। ইমান ডাঙৰকৈ কি হৈ আছে ভিতৰলৈ চাওঁ বাৰু, কিন্তু শুনিবলৈ পোৱা মতে হেনো কিবা ভোগালী মেলাৰ নিচিনা হৈছে বোলে। আৰু এইবিলাক গড় দেখিছেনে, গড় ম'হ এইবিলাক চব বনোৱা হয়। ইমান ধুনীয়া লাগিছে, একদম অৰিজিনেল টাইপ। আৰু এয়া আমি গৈ আছোঁ। একেবাৰে এটা ধুনীয়া বিহু পৰিৱেশ। আচলতে কি জানেনে, আমি বহাগ বিহুত যে এনেকুৱা মঞ্চ এনেকুৱা হেৰি দেখিবলৈ নোপোৱা হ'লোঁ। আজি বহুত দিনৰ মূৰত দেখি খুব ভাল লাগিলে। এতিয়া আৰু ভিডিঅ'টো বেছি লং নকৰি এইখিনিতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিবলৈ নাপাহৰিব। আমি উৰুকা আৰু বিহু এনেদৰে এনজয় কৰিলোঁ। আপোনালোকে কেনেদৰে এনজয় কৰিলে জনাবলৈ নাপাহৰিব।